কাকা পথাৰ বাকী ৰাইজ ভালে আছে নে নাই? थोड़ा हेलो साउंड वाला मेरा दूसरा माइक दीजिए है कि नहीं? किधर है? 10 साल बाद लोग हमको सेल्फी ले रहा है कि नहीं? है ना? अच्छा हेमंत जी, उस दिन जो मैं गुवाहाटी आया था हॉल होजाई में, तो वहां मैंने गाना सुना था रेनिकी 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 रेनिकी। ये रेनिकी रेनिकी क्या है हेमंता जी? ये रेनिकी रेनिकी क्या है? क्या है ये रेनिकी रेनिकी? मैं बोल रहा हूँ मोदी जी, मैं बोल रहा हूँ तो आपको शायद नहीं मालूम, लेकिन काका पत्थर बाकी राइज को मालूम चल गया है ना? तो जो भी हो तो मैं आपको बोल रहा हूँ तो रेनिकी इज द मास्टर की ऑफ माई लाइफ, ठीक है? तो ये एक धरन का ऐसा की है जिससे मेरा दिल का दरवाजा खुलता है। अच्छा, मतलब इनका ऐसा चाबी है जिससे आपका दिल का दरवाजा खुल गया। और मेरा वाला तो मुझे बचपन में ही भूल गया। बताइए कितना गलत हो रहा है। तो ये तो अपना दिसो माँ अब रील टील कम बना भी दे माँ। बाबा भाले आसा चिप्सत व्यस्त तो मुख चिनी पाइছ ना নাই बाबा? নাই পোৱা ন? কি নাম তোৰ বাবা? দৰ্পণ শইকীয়া। কিমান ক্লাছত পঢ়া তই? ক্লাছ 3 পঢ়া। অসমৰ মুখ্যমন্ত্ৰীৰ নাম কোৱাচোন বাবা? মই জানো বাবা। এই শইকীয়া কিন্তু এবাৰ থিয় হৈ দে বাবা। অলপ কেমেৰা জুম কৰি দে এইপিনে, অলপ কেমেৰা জুম কৰি দে। বলিন চেতিয়াৰ নেক্সট MLA মই ইয়াক ভাবিছোঁ। খুব ডেঞ্জাৰ, খুব ডেঞ্জাৰ। মই মুখ্যমন্ত্ৰীৰ লগত আছোঁ, চিপছ খোৱাত ব্যস্ত আৰু স্প্ৰাইট খোৱাত ব্যস্ত। ছেকেণ্ড বলিন চেতিয়া দে বাবা, বহি থাক দে। ভালনে? আমাৰ MLA নমিনী আজি পুৰা বগা বগা। হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড? क्या कारण क्या है? বিহু। বিয়া পাতিছা বাবা? আজি অলপ বিপদে আছে ছোৱালীসকলৰ। তো যি নহওক 4-5 যোৰা পলাই যায়। তো এইবাৰ কিন্তু অলপ সাৱধানে পলাব দে, কাৰণ বাল্য বিবাহৰ নতুন আইন আহি গৈছে। এতিয়া পলোৱা পলি নাই। মা ভালে আছা? তোৰ পোৱালিটো দেখোন পুৰা ৰিল চাই আছে। তো আজিকালি পোৱালিবিলাকৰ 4-5 মাহৰ পৰা ৰিল চোৱা আৰম্ভ। আৰু মুখেৰে নাম নুফুটে কিন্তু ৰিলত ব্যস্ত। মা তোৰ কি নাম? মা খুব ব্যস্ত। বৰ আৰামত বহি আছে। তো আপোনাক এটা প্ৰশ্ন সুধিম, আপুনি অৰুণোদয় পাইছেনে নাই? কওক অৰুণোদয় পাইছেনে নাই? কৈ দিয়ক। তো বৰ লাজুকীয়া, কৈ দিয়ক। সঁচা কথা কওক, সঁচা কথা কওক। তো মই ডিপেণ্ড ক'ত ডিপেণ্ড ক'ত? ডিপেণ্ড। তো এওঁ ল'ৰাৰ কাৰণে অৰুণোদয় এটা ফটো মাৰি থওক আৰু আপোনাৰ এটা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দিব দে। ডিপেণ্ড অহাকালি কিন্তু মোৰ টেবুলত থাকি হ'ব লাগিব দে বাইদেউৰ কথা, ডকুমেণ্টছখিনি। কওক।
গুণগুণ সন্দিকৈ কোন স্কুলত পঢ়া রাধাকৃষ্ণ একাডেমি ক্লাছ ক'ত কি ক্লাছ ক্লাছ 8ত পঢ়া তোক মই এটা সহজ প্ৰশ্ন সুধিম দে না তাৰ ভয় খাই আছে তোৰ বুকুত এখন ধপ 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 মাৰি আছে দে তোক মই এটা সহজ প্ৰশ্ন সুধিম অসমৰ ৰাষ্ট্ৰীয় জন্তু কি ক কি ৰাইন খুব 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 ধুনীয়া উত্তৰ দিছে তোক এটা বিশেষ পুৰস্কাৰ দিম দে দীপেন এইজনী মাক এটা বিশেষ পুৰস্কাৰ দিবি দে অলপ ভিতৰত সোমাই গৈছো বাইদেউ